তাৰপিছত আছে আল্লাহ বসুমতাৰী are distributing some illegal forms. Immediately legal action should be taken against those people who are campaigning, blackmailing people. Barika dinore podum pul pule, e korali season not bali podum pule negi, nupule. I Thogiram party, Hahiram company, Ami bye dia to 100% confirm. মই আজি এই জয়নিং প্ৰগ্ৰামত আহি খুবেই ভাল লাগিলে আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু মোৰ এটাই আহ্বান I want to convey one message through your channel, through this media. I want to tell the Election Commissioner of India and Assam, sir, আপোনাৰ ruling government আজিৰ ডেটত fraud form bilai আছে. They are distributing some illegal forms, telling and informing people this আপোনালোকে এটো অৰুণোদয় আঁচনি ফৰ্ম বুলি গৰে গৰে গৈ আছে. It is a illegal. আপোনালোকে action লওক. Number 1. Number 2, sir, তেখেতসকলে এতিয়া গাঁৱে গাঁৱে ৰুলিং গভৰ্ণমেণ্টৰ কেইটামান এজেণ্ট আহি পেলাই they are saying that we are going to provide you a land holding certificate. Sir, this kind of malpractice should not be encouraged. Immediately legal action should be taken against those people who are campaigning, blackmailing people, giving a false promise. Hey bostuto ami hodai condemn korim aru condemn kori goi takim. Aru ami BJP আমি ৰাইজৰ কাৰণে ওলাইছোঁ আমি BJP we are fighting for the democracy আজ বৰ্তমান ৰুলিং গভৰ্ণমেণ্টে ডেমক্ৰেসি ধ্বংস কৰিবলৈ গৈ আছে অলৰেডি ডিসমেন্টেল কৰিলে নিউ কনস্টিটিউশন যেতিয়া ড্ৰাফট কৰিব তেতিয়া হলে তলুৱা ৰাইজৰ খেলঞ্জীয়া ৰাইজৰ শিডিউল ট্ৰাইব শিডিউল কাষ্টৰ যেটো safeguard provision এইখিনি নাথাকিব সেইকাৰণে সকলো ৰাইজক আমি আহ্বান কৰিছোঁ ৰাইজ ওলাই আহক দলে বলে আহক এই বিজেপি চৰকাৰ ৰুলিং গভৰ্ণমেণ্ট চৰকাৰক সদায় জাতি মাটি বেটি ৰক্ষা কৰিম বুলি কৰা ৰুলিং গভৰ্ণমেণ্টক আমি বাই বাই টাটা দিব লাগে আৰু BJP চৰকাৰক BJP কেণ্ডিডেটক মই ৰাজু দেউৰী নাৱল চিম্বল ভোট দি পেলাই জয়যুক্ত কৰক বুলি মই এইটো আহ্বান কৰিছোঁ থ্যাংক ইউ The BJP government announcing 5 guarantee whatever These are all false promised. মই এতিয়া if I ask you যে আপুনি 15 লাখ টকা পালে নেকি সকলোৱে ক'ব নাই আপোনালোকক মই সুধিম যে ডিজিটেল ইণ্ডিয়া ক'ত ডিজিটেল ইণ্ডিয়া হৈছে মোৰ এই গাঁও জিয়াচুলিত ইয়াত পানী ব্যৱস্থা নাই কাৰেণ্টৰ ব্যৱস্থা নাই ৰাস্তাৰ ব্যৱস্থা নাই সো তেখেতসকলৰ জুমলাবাজি স্মাৰ্ট সিটি ডায়লগটো আমাক নালাগে আমাক লাগে স্মার্ট ভিলেজ আমাক লাগে মডেল ভিলেজ আমাক লাগে জাস্টিস আমাক লাগে রেসপেক্ট আমাক লাগে কনস্টিটিউশনাল যিবিলাক প্রভিজন আছে সেই প্রভিজন সেফগার্ড প্রভিজনটো গভর্নমেন্টে ইমপ্লিমেন্ট কৰিব লাগে বুলি হেতুৱে আমাৰ ডিমান্ড তেখেতসকলে 5টা গ্ৰান্টিটো এইটো মানুহক মিসগাইড কৰা মানুহক মিসগাইড আৰু মিসলিড কৰা এইটো এটা তেখেতসকলৰ থিওৰি আজি নহয় আগৰ পৰা এইটো থিওৰিটো সেই প্ৰসেসটো চলাই আছে আমাৰ চন্দন ব্ৰহ্ম বুলি নকব তেখেতৰ নিচিনা মানুহ যেটা ওলাই গৈছে আমি খুবেই ভাল পাইছোঁ এক সময়ত আছিলে আপোনালোকে চক এক সময়ত সৰ্বানন্দ সোণোৱাল আছিলে AGP তাৰপিছত BJP গ'ল আজি ডেটত চন্দন ব্ৰহ্মই BPLত নাই হি ক'ত গৈছে ক'ত যোৱা নাই ইট ইজ নট আৱাৰ ডিউটি টু কিপ আৱাৰ আই অপন হিম আহিছে গৈছে BJPৰ আণ্ডাৰত তেখেত ইলেকশ্যন জিকিলে মিনিষ্টাৰ হ'ল আজি ডেটত আমাক বিট্ৰে কৰিছে আমি বেয়া পোৱা নাই কিন্তু মানুহ হিচাপে এটা মৰাল ৰেসপন্সিবিলিটি থাকিব লাগে এটা সোশ্যাল অব্লিগেশন থাকিব লাগে তেখেতক সেই বস্তুটো আমি দেখি নেপালোঁ তেখেতে BJPক বিট্ৰে কৰি পেলাই UPPলত যোৱাৰ কাৰণে আমি একো ক'বলৈ নেযাওঁ তাত আমাৰ একো লছ নহয় আৰে বাবা এটা যদি বস্তাত যদি এটা ৰটেন পটেটো থাকে এটা গেলা বিলাহী থাকে সেই গেলা বিলাহীক সেই গেলা আলুক আমি লৈ পেলাই দৌৰি পেলাই দিওঁ দিছ ইজ আৱাৰ প্ৰিন্সিপাল অফক'ৰ্ছ আপোনালোকে মোক কৈছে য়েছ লেট মি টেল ইউ কেজৰিৱাল যেতিয়া নাহিছিলে দিল্লীত ষ্টেণ্ডিং কংগ্ৰেছ 15 বছৰ কালে তাৰ পিছত কোনে আহিলে BJP আহিছিলে এনেকুৱা BJP মানুহ যেতিয়া ষ্টেণ্ডিং গভৰ্ণমেণ্ট হৈ থাকোঁতে ৰুলিং গভৰ্ণমেণ্টৰ সেই BJPক সেই পদুম ফুলক কেজৰিৱালে ঝাৰু মাৰি খেদি দিলে নহয় ঠিক এনেকৈ এই BJPৰ বাৰিষা দিনতে পদুম ফুল ফুলে এই খৰালি ছিজনত বালিত পদুম ফুল ফুলে নেকি নুফুলে
এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ ঠগিলে এই ঠগিৰাম পাৰ্টিক হাহিৰাম কোম্পানীক আমি বাই বাই দিয়াটো 100% কনফাৰ্ম